নমস্কাৰ বন্ধু বান্ধৱীসকল, এক্সাম গুৰু ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ চাকৰি সম্পৰ্কীয় প্ৰশ্নোত্তৰ পাবৰ বাবে এক্সাম গুৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। নেক্সট প্ৰশ্ন, তলৰ কোনখন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নীলাচল পাহাৰ। নেক্সট প্ৰশ্ন, কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1973, 1973। নেক্সট প্ৰশ্ন, অসম সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল? অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিল? এইটো হৈছে 1917, 1917। নেক্সট প্ৰশ্ন, অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? উত্তৰটো হৈছে 7খন। নেক্সট প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোৱা দলঙৰ সংখ্যা কিমান? উত্তৰটো হৈছে 6খন। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1449 চনত। নেক্সট প্ৰশ্ন, প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত নিৰ্মাণ হৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1935, 1935। নেক্সট প্ৰশ্ন, অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? কিমান তাৰিখত পালন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে 3 ছেপ্টেম্বৰ। এইখিনিতে বন্ধু বান্ধৱীসকলক কৈ থওঁ, অভিৰুচি ক্ৰীড়া দিৱস অসমৰ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰত পালন কৰা হয়। গতিকে আজিলৈ ইমানেই। নমস্কাৰ।